हेलो दोस्तों चिनी पाइछाने अभिज्ञान गोस्वामी मैं आज मैं मामा घर जाम भाविलो ब्लग एटाके बनाई दिওঁ तो बोलक गाड़ी आहिले गाड़ीखने आरो एजन मानुहक आनिबले गई आछे आमार बाइकखन माने अकमान किबा एटा बेया হৈ আছে সেইভাবে बाइकखনৰ আমি যাব নোৱাৰিলো আরে ভাই সোনকালে সুস্থ হবি দেই আমাৰ প্ৰেৰণা দিছো इने मोर भिडिओ तो चुआ सके किसुमान लोकर गाड़ी माने बमी है कि कम मोर हे एके अवस्था गाड़ी बुली भाविले किबा अकड़ी अकड़ी आहि जाबि নহলে হয় এবাৰ बोलक बात छड़ाले जाम बिया নহয় বুইছা গাড়ীৰ ভিতৰত সঁচাকৈ गाँवर दृश्य बर मनोहर देखिसे ना किमान जुपा गछ आछे गछरे भरपूर एक परिवेश सरू सरू मानुह सहज सरल मानुह सरू सरू आली सरू सरू पथार कि जे मनोमोहा गाँवर परिवेश सचाকৈ मैं बहुत धन्य जे मैं गाँवत जन्म ललो रे धल नामिसे लुईत बराकर पारते आय अखमीर सुतालते हाली जाली नाचिबर मन কলকাত বালি মাহি রই যায় রান্ধনি বেলি লুইতেও জোনাকত বাহি বজাই সমন্বয়ৰ সুৰ তুলি টাউন পালোহি এতিয়া আমি এখন টমটমত যাম ৰ'ব দুই ছেকেণ্ড টমটমত কেনেকৈ উঠিম প্ৰথমতে জোতা এযোৰ ভাল চাই কিনি লওঁ তাৰ পাছত ভাগ্য মিলিলে টমটমত উঠিম মানে টমটমত উঠি মই বৰ ভাল পাওঁ এয়া জোতাৰ দোকান পালোহি এতিয়া ভাল চাই জোতা এযোৰ কিনিবহে লাগে আৰু ওপৰলৈ যাব লাগিব জোতা কিনিবলৈ ওপৰত আৰু ওপৰত बहुत भागर लगी गई माँ के महल हल ऊपर जाओ गम पाँ दिया एने कैसे এতিয়া এভমিট এটা খাই ললো এতিয়া আৰু আসলি ব্লগ আৰম্ভ पालोही दुर्गा मातृ मोर खूबे प्रिय कारण नवमीत मैं जन्म एया चक रंगा नदी जी महाबाहु ब्रह्मपुत्ৰৰ লগত जड़ित
মোগলক পানী খুৱাই দিয়া সেই মহাবীৰজনৰ কথা আমি কেনেকৈ পাহৰিম। সেইবাবে চাওক লখিমপুৰত লাচিত বৰফুকনৰ মূৰ্তি বনাই থোৱা আছে। এতিয়া আমি লালুক পালোহি। এতিয়া আৰু এখন গাড়ীত আমি বিহপুৰীয়ালৈ যাম। তাত হয়তো টমটমতো উঠিবলৈ আছোঁ। ভূপেন হাজৰিকাদেৱক চিৰস্মৰণীয় কৰিবৰ বাবে লালুকত তেওঁৰ এটি প্ৰতিমূৰ্তি বনাই থোৱা আছে। মোৰ ভিডিঅ'টো চোৱা চাগে কিছুমান লোকৰ গাড়ীত বহিলে বমি হয়, মানে গাড়ীত যাব নোৱাৰে। তেওঁলোকলৈ মই দুটা আইডিয়া দিছোঁ, শুনক। আপোনালোকৰ মোবাইলত গান বজাই বজাই গৈ থাকিব আৰু গানত মনোযোগ দিব। সেইটো কৰিলে আপোনালোকৰ বমি নহয়। আৰু আপোনালোকে ড্ৰাইভাৰৰ ওচৰত বহিবলৈ যত্ন কৰিব। ময়ো সেইটো কৰিয়ে আহি আছোঁ, সেইবাবে মোৰ বমি হোৱা নাই। কবিতা হৈ নিদিবা ৰবলে মোৰ বুকুৰ গোপন ভাষা। এয়া চাওক বিহপুৰীয়াৰ সতী সাধনী ভৱন। আৰু আজি চাওক বেলিটি কিমান ধুনীয়া লাগিছে, একদম ফিল্ম লাগি গৈছে। একা বেকা ৰাস্তাই একা বেকাকৈ আমি গৈ আছোঁ বিহপুৰীয়ালৈ। এয়া চাওক টাৱাৰ। চাওক কিমান গাল বগলী পৰি আছে, বগলীৰ জাক। ৱাহ, বগা বগা বগলী। আহি পালোহি দিক্ৰম নদী। চাওক দিক্ৰম নদীত বেলিটিৰ সৌন্দৰ্য আৰু বেছি বাঢ়ি গৈছে। তো বিহপুৰীয়া পালোহি, যাত্ৰা খতম আমাৰ, আৰু মোৰ ভিডিঅ'টো খতম। তো আগন্তুক ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে নমস্কাৰ।